নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ চেনেলটোৰ নাম হৈছে মুন মেধি হাজৰিকা। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আজি মই কোনো ফুৰাৰ ভিডিঅ' দিব ওলোৱা নাই, আজি দিব ওলাইছোঁ এটা ৰেচিপিৰ ভিডিঅ'। মানে মোৰ তাতে কমেণ্ট আহিছিল দীপাংকৰ দাস আৰু দুজনমানে কৈছিলে যে মানে ৰেচিপিৰ ভিডিঅ' লাগে। আজি এটা চিম্পুল সৰিয়হ দি কণী বনাম বুলি ভাবিছোঁ, আপোনালোককো দেখাম বুলি ভাবিছোঁ, য'ত নেকি মানে সময়ো নালাগে, মানে পটককৈ বনোৱাও হয় আৰু খায়ো টেষ্ট হয়। আপোনালোকেও খাব পাৰিব তেনেকৈ। আহকচোন বলক মোৰ পাকঘৰলৈ, কেনেকৈনো বনাওঁ দেখাওঁ, আৰু পটককৈ মানে ৰুটি দিও খাব পাৰি, টেষ্ট বহুত হয়। প্ৰথমে পিঁয়াজ এটা কাটি লৈছোঁ, সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজটো। এটা জলকীয়া লৈছোঁ, 5-6 ফুটামান নহৰু লৈছোঁ, আদা অকণমান লৈছোঁ। এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। আধা ঘণ্টামান সৰিয়হকেইটা ভিজাই থৈ দিছোঁ। এতিয়া আধা ঘণ্টা ভিজি থাকিব লাগিব। আধা ঘণ্টা সৰিয়হকেইটা ভিজাই থৈ দিছোঁ। সৰিয়হখিনি ভালকৈ ধুই পেলাই লৈছোঁ, চাকনিৰে চেকি লৈছোঁ। সৰিয়হখিনি মিক্সিত দিলোঁ, জলকীয়াটো দিলোঁ, নহৰুখিনি দিলোঁ, পিঁয়াজখিনি দিলোঁ, আদাখিনি দিলোঁ। ইয়াত ধনিয়া থাকিলে ধনিয়াও দিব পাৰে, মোৰ ধনিয়া নাই আজি। এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম, আৰু আপোনালোকে পটাত পিচি ল'বও পাৰে। এই সৰিয়হখিনি মিক্সিত পিচা হৈ গ'ল, এইখিনি মিক্সিত পিচা হৈ গ'ল। আৰু এই দুটা কণী বইল কৰি লৈছোঁ, আমাৰ গাঁৱলীয়া ভাষাত কুহ বুলি কয়। আৰু এটা পিঁয়াজ আৰু কুটি লৈছোঁ। এতিয়া কেৰাহীত অকণমান তেল দি লওঁ। তেলটো দি লৈছোঁ। প্ৰথমে কণীকেইটা ভাজি ল'ব লাগিব। অকণমান ৰঙা হ'ব দিব কণীকেইটা। মই আজি দুটা কণী দিয়ে বনাই দেখাইছোঁ। পিঁয়াজটো দি ল'ব। ভাজি ল'ব। কণী দুটা দিব। তাৰপিছত সৰিয়হখিনি ঢালি দিব। আন্দাজ মতে নিমখ অকণমান দি দিব। এতিয়া গেছটো অফ কৰি দিওঁ। মই 10 মিনিটমান উতলিব দিছোঁ। 10 মিনিট উতলাৰ পিছত অফ কৰি দিলেই হ'ল।
এইটো হৈ গ'ল কণীৰ ৰেচিপি সৰিয়হ দি বনোৱা। এতিয়া খাই লওঁ, তাৰপিছত কৈ আছোঁ কেনেকুৱা হৈছে।